DAP, MOP, ইউৰিয়া নহ'লে SSP, ইউৰিয়া, পটাছ মিক্স কৰি দিব লাগে। তাৰপিছত বৰাক্স, মেগনেছিয়াম, জিংক তাৰ লগত মিক্স কৰি এইটো কেঁচুসাৰ গোটেইখিনি মিক্স কৰি এইটো ক্ৰপ বুষ্টাৰ এই গোটেইখিনি ভালকৈ মিক্স কৰি ল'ব। মিক্স কৰি এজোপা গছত দিব পাৰিব। নহ'লে এই তিনিটা বদলি জিংক, বৰন, মেগনেছিয়াম বদলি আপোনাৰ উপজ আছে। উপজটোৰ লগত DAP, MOP, ইউৰিয়া আৰু এই উপজ কেঁচুসাৰ এই ক্ৰপ বুষ্টাৰ এই গোটেইকেইটা মিক্স কৰি আপুনি দিব পাৰিব। নহ'লে SSP, ইউৰিয়া, পটাছ, কেঁচুসাৰ, ক্ৰপ বুষ্টাৰ, জিংক, বৰাক্স, মেগনেছিয়াম এইটো মিক্স কৰি দিব পাৰিব। এজোপা গছৰ কাৰণে পুলিটো যদি সৰু হয় আৰু গুৰিটো সৰু থাকে তেতিয়া এজোপা গছত 300 গ্ৰাম পৰা 400 গ্ৰাম ভিতৰত দিব পাৰিব। সাৰ দিয়াৰ পিছত 3 দিনলৈকে পানী দিব। তাৰপিছত পানী দিব। প্ৰথমে কমকৈ দিব, পিছত বেছি দিব পাৰিব। SSP, MOP, ইউৰিয়া তাৰ লগত বৰাক্স, মেগনেছিয়াম, জিংক, ক্ৰপ বুষ্টাৰ, কেঁচুসাৰ এই গোটেইখিনি ভালকৈ মিক্স কৰি গুৰিৰ পৰা 2 ফুট 2.5 ফুট আঁতৰত ৰিং কৰি দিব পাৰিব। নহ'লে SSP, MOP, ইউৰিয়া তাৰ লগত বৰাক্স, মেগনেছিয়াম, জিংক মিক্স কৰি দিব পাৰিব। লগত ক্ৰপ বুষ্টাৰ আৰু কেঁচুসাৰটো মিক্স কৰি ল'ব। মিক্স কৰি ভালকৈ মিক্স কৰি গুৰিৰ পৰা 2 ফুট 2.5 ফুট আঁতৰত অকণমান ৰিং কৰি খান্দি লৈ দি দিব। এই গোটেইখিনি সাৰ এতিয়া মই ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰাৰ পিছত গুৰিৰ পৰা 2 ফুট 2.5 ফুট আঁতৰত এই সাৰখিনি মিক্স কৰি দিব পাৰিম। গোল নেমুৰ শিপাটো একে ওপৰত থাকে, সেইকাৰণে খুৰপীয়ে অলপ ছবিয়াই লৈছোঁ তাকে এই সাৰখিনি দিবলৈ সুবিধা হয়। এই সাৰখিনি দি লৈ মাটি দি ঢাকি দিম। যদি খুৰপী নাপায় আপোনালোকে কোৰে লাহে অকণমান ছবিয়াই ল'ব। গোল নেমুৰ শিপাটো ওপৰত থাকে, সেইকাৰণে অলপ ছবিয়াই লৈ সাৰখিনি দি পুতি দিব। যদি বৰষুণ বতৰ হয় তেতিয়া পানী নিদিলেও হ'ল। যদি বৰষুণ বতৰ নহয় সাৰ দিয়া 3 দিন পিছত প্ৰথমে কমকৈ দিব, তাৰপিছত অলপ বেছি দিব পাৰিব। সাৰ দিয়া সময় ছেপ্টেম্বৰ, অক্টোবৰ, এপ্ৰিল, মে' মাহত দিব পাৰিব। ছেপ্টেম্বৰ, অক্টোবৰ হ'লে আপোনাৰ আহিন, কাতি আৰু এপ্ৰিল, মে' হ'লে আপোনাৰ চ'ত, বহাগ মাহত এই সাৰখিনি দিব পাৰিব। ছেপ্টেম্বৰ, অক্টোবৰ সাৰটো দিলে কি হয়, ফুলটো বেছিকৈ আহে। ছেপ্টেম্বৰ, অক্টোবৰ সাৰটো দিলে কি হয়, ফুলটো বেছিকৈ আহে। ফুলটো বেছি আহিলে আপোনাৰ উৎপাদনটো বাঢ়িব। মানে সাৰ দিওঁতে সদায় ছেপ্টেম্বৰ, অক্টোবৰ মাহত দি ল'ব, তাৰপিছতে চ'ত, বহাগ মাহত দিব। আপোনাৰ যদি গছত 1200মান ফুল আহে, আপোনাৰ 400-500মান এনেই হৈ যায়। তাৰপিছত সাৰ চাৰ দিয়াৰ পিছত আপোনাৰ আৰু 200-300 সৰিব। সৰাৰ পিছত যিখিনি থাকিব সেইখিনিৰ পৰাই আপোনাৰ প্ৰডাকশ্যন পাব। এনে সাৰ দিওঁতে সদায় ছেপ্টেম্বৰ, অক্টোবৰ মাহত দি ল'লে আপোনাৰ বেছি ভাল ফল পায়। সাৰ এই বছৰেকত 2বাৰ দিব লাগে, ছেপ্টেম্বৰ, অক্টোবৰ আৰু এপ্ৰিল, মে' মাহত। তাৰোপৰি যদি ডালত পোক লাগে, পোকৰ কাৰণে পোকৰ দৰৱ এটা মাজে স্প্ৰে কৰি থাকিব। স্প্ৰে কৰোঁতে সদায় পাতৰ তলে ওপৰে স্প্ৰে কৰিব। পোকে তলত যদি কণী পাৰি থাকে সেইখিনিও নষ্ট হৈ যায়। স্প্ৰে কৰোঁতে সদায় পাতৰ তলে ওপৰে স্প্ৰে কৰিব।
পাতৰ যদি কণী পাৰে সেইখিনিও নষ্ট হৈ যায়। আৰু গা গছত বিন্ধা দিয়া আৰু ছাল বখলাই খোৱা আৰু আঠা ওলোৱা সেই দৰৱ কেনেকৈ দিব লাগে মোৰ আগৰ ভিডিঅ'ত দিয়া আছে, আপোনালোকে গৈ তাত চাই ল'ব পাৰিব। আশা কৰোঁ সকলোৰে ভাল, সুখত থাকক, শান্তিত থাকক। আজিলৈ ভিডিঅ' ইমানেই, নমস্কাৰ। চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব এইভাগে খেতিৰ বিষয়ে ভিডিঅ' পাবলৈ। ধন্যবাদ। ভিডিঅ' যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। সুখত থাকক, শান্তি থাকক। আজিলৈ ভিডিঅ' ইমানেই, নমস্কাৰ।